তেখেতৰ গিৰিয়েকে পেণ্ট নিপিন্ধে, পেণ্টত চেইন নাই, নেমাৰে, সুধি দিওঁ। ইছৰাম, চাহ আহিবলৈচোন গোটেই কথা লগাই আছো ৰ'ব। ছাৰক এইবোৰ কথা কবি চাবি আকৌ, লকাপৰ এই ৰ'দত মূৰ মাৰি মোৰ চেপেটা কৰি পেলাম। চাওঁ কৰকচোন কেনেকে কৰে। তোৰ নহয়, মোৰ নিজৰটো মাৰিয়ে দিম ৰ। দুটামান দিব লাগিছিলে ঠিকছে। ৰ না, তোৰ নিচিনা চব ছোৱালীৰে শৰীৰত ল'ৰাৰ আত্মা সোমাই নাথাকে। কি ক'লে? একো কোৱা নাই। কি কৰিব এতিয়া? কৰি আছো। আচ্ছা, মই কথা এটা সুধো দেই, অকণমান কেছটোৰ পৰা ফালৰি কাটি সুধিছো। আপোনাৰ বিয়া হোৱা কিমান বছৰমান হ'ল? 4 বছৰ। মই ঠিক আইডিয়া কৰিছিলোঁ। কি আইডিয়া? 4 বছৰ হ'ল। জেনেৰেলি কি হয়, ছোৱালী এজনী বিয়া হোৱাৰ পাছত লাহে লাহে শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক এটা চেঞ্জ আহে, হয়নে নহয়? হয় আৰু ৰাইট। এতিয়া কথাটো এইবিলাক কথা কিন্তু তয়ো ভাল কে কালে ফোন কৰি আছ? ছাৰলৈ ফোন এটা কৰিছো ৰ'ব, কথা আছে। যেতিয়া তেতিয়া যি টি মানুহক কিয় ফোন কৰ?